নমস্কাৰ, মোৰ নাম শ্ৰী গণেশ চন্দ্ৰ নাথ আৰু মই উপস্থিত আছোঁ ৰাণীগঞ্জ ফকীৰাগ্ৰাম ৰোডৰ ওপৰত। ৰাণীগঞ্জবাসী ৰাইজৰ বহুদিনৰ আশা যে ৰাণীগঞ্জ ফকীৰাগ্ৰাম ৰোড এই ৰোডৰ উন্নতিকৰণৰ কাম আৰম্ভ হৈছে। আধাৰশিলা স্থাপন হৈছে 3 তাৰিখ ফেব্ৰুৱাৰী মাহৰ। তো ইয়াৰ স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে যে ৰাস্তাৰ কাম কিবা দুৰ্নীতি হৈ আছে ৰাস্তাৰ কামত। তো চাওক, আহক বলকচোন কি দুৰ্নীতি হৈ আছে আমি চাওঁ। আপোনালোকে চাইছে শোষণ কৰিছন কিয় তহঁতে, শোষণ কৰিছন কিয়। চাওক আপোনালোকে আমাৰ লগে লগে চব এইবিলাক কিল আমাৰ ৰাণীগঞ্জ ফকীৰাগ্ৰাম ৰোডৰ ওপৰত বহুৱাইছে। সেয়া চাইছে আপোনালোকে কেনেকুৱা ধৰণৰ শিল ব্যৱহাৰ কৰিছে আৰু বালিৰে ঢাকি দিছে। শিল নহয় এইবিলাক, গোটেইবিলাক মাটি। লুৰকি কলি লগালি নকিয়, লুৰকি কলি লগালি নকিয়, লুৰকি কলি লগালি নকিয়। শাসন কৰাৰ চলেৰে শিলত লাগিলে ভাঙি যায় আৰু কেনেকে শ শ গাড়ীৰ ওপৰেদি যাব। শিল নহয় এইবিলাক, বালি। সমাজৰ আমি সৰু বৰ মানুহ, আমি বিচাৰো শান্তি, আমি বিচাৰো মাথো শান্তি। দুৰ্নীতি অনীতিৰে দেশখন নভৰাবি, ৰাজনীতিৰ চালেৰে ৰাইজে ঘূৰি বজাই, ৰাইজে ঘূৰি বজাই, ৰাইজে ঘূৰি বজাই। আসন কৰাৰ চলেৰে এনেকে আমাৰ পৰিৱৰ্তন। তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমাৰ প্ৰয়োজন নাই, আমাৰ আপোনালোকে চাইছে নাই। তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা এইবিলাক মেটেলে এই ৰাস্তাটো ব্যৱহাৰ কৰা হ'ব ৰিপেয়াৰিঙৰ কামত। আমাৰ প্ৰয়োজন নাই। স্বদেশ আৰু স্বজাতিৰ বাবে কৰা যদি কিবা আয়োজন, ৰাইজৰ নেলাগে তাই। শোষণ মাথো নকৰিবি আৰু লাঞ্চিতা বঞ্চিতা সমাজৰ সৰু মানুহ বুলি নকৰ কাকো অৱহেলা। ৰাইজে ঘূৰি বজাই, ৰাইজে ঘূৰি বজাই, ৰাইজে ঘূৰি বজাই, ৰাইজে ঘূৰি বজাই। আসন কৰাৰ চলেৰে শোষণ কৰিছন কিয় তহঁতে, শোষণ কৰিছন কিয়। মোৰাই দুখনি খোলা হাতত সোণৰ পিন্ধাম বুলি কৈ, লুৰকি কলি লগালি নকিয়, লুৰকি কলি লগালি নকিয়, লুৰকি কলি ভিতৰত লগাইছে আৰু ওপৰত বালি মাৰি দিছে। লুৰকি কলি লগালি নকিয়।